এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু মোৰ নতুন এক ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু এতিয়া পুৱা 10টাই বাজিলে আৰু মই বাহিৰৰ সকলোখিনি কাম শেষ কৰি ৰুম দুটা চাফা কৰিবলৈ ওলালোঁ আৰু যিহেতু বেটাই শুই থাকে যাৰ কাৰণে মই ৰুম দুটা অলপ দেৰিকৈ চাফা কৰোঁ। এতিয়া মই ৰুম দুটা চাফা কৰি আছোঁ আৰু ভাবিলোঁ চাফা কৰাৰ মাজতে ব্লগটো আৰম্ভ কৰি দিম। তেনেহ'লে কি কৰোঁ কি নকৰোঁ সকলোখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ ব্লগটো চাই ভাল পাব, শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ মোৰ ব্লগটো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, বহুতে কৈ আছে মই অসমীয়া ক'ব নাজানিবও পাৰোঁ, ডাঙৰ কথা নহয়। কাৰণ আমি সদায় ঘৰত লিখিত ভাষাটো ইউজ নকৰোঁ। কেতিয়াবা ভিডিঅ' বনাই থকা অৱস্থাত ঘৰুৱা ভাষাটো আহি যায়। আৰু যিহেতু মই ইমান কষ্টকৈ এটা ভিডিঅ' বনাওঁ আৰু সৰু এটা মিষ্টেকৰ কাৰণে ডিলিট কৰিবলৈ মন নাযায় আৰু মই সেনেকৈ আপলোড দি দিওঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে মোৰ প্ৰব্লেমটো বুজি পাইছে। আজিৰ পৰা আৰু নাহাঁহিব দেই। আৰু এতিয়া ৰুম চাফা কৰা হৈ গ'ল আৰু গছকেইজোপাত পানীও দিয়া হৈ গ'ল। এইজোপা বাকী আছিল, দি দিলোঁ। আৰু আজি পুৱাৰ পৰাই ৰ'দটো ইমান কৰাকৈ দিছে, বাহিৰৰ পিনে চাবলৈ ভয়ে লাগে। বাপৰে, দেখিছে? আৰু এতিয়া মই গৈ আছোঁ দোকানত দুপৰীয়াৰ কাৰণে কণী আনিবলৈ। আৰু এতিয়া মই আহি পালোঁ, দুটা কণী লৈ ল'ম কাৰণ দুপৰীয়া মিষ্টাৰে ঘৰত নাথাকে। গতিকে দুটা কণী ল'লে হৈ যাব মোৰ আৰু বেটাৰ। এভৰিৱান, এতিয়া সময় 5টা বাজিলে আৰু দুপৰীয়া মোৰ ভিডিঅ' শ্বুট কৰা নহ'ল আৰু বাকীখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। গতিকে এতিয়া মই এটা বস্তু বনাবলৈ ওলাইছোঁ। মই ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ, তেনেহ'লে আপোনালোকে চাই থাকক মই কি বনাওঁ। আৰু ইয়াত মই 3টা কল লৈছোঁ আৰু 5টা চেৰি ফল লৈ লৈছোঁ আৰু এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। এইখিনি কাটি লোৱাৰ পিছত আৰু মই ইয়াত লৈ লৈছোঁ কাষ্টাৰ্ড পাউডাৰ। এইটো বজাৰত আপোনালোকে পাই যাব। ইয়াৰ পেকেটটো মই আপোনালোকক দেখাই দি আছোঁ। ইয়াৰ দামটোও বেছি নহয়, 35 ৰুপিজ, মানে 35 টকা আৰু এতিয়া মই ইয়াত 2 চামুচ কাষ্টাৰ্ড লৈ লৈছোঁ। তাতে অকণমান পানী দি দিম আৰু এইখিনি মই মিহলাই ল'ম পানীৰ লগত ভালদৰে। আৰু মই ইয়াত লৈছোঁ 2 কাপ গাখীৰ আৰু এইখিনি মই এবাৰ উতলাই লৈছোঁ আৰু ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি চেনি। আৰু যাই যিমান মিঠা ভাল পায় সেই হিচাপেও দিব পাৰে। আৰু মই ইয়াত দি দিছোঁ 2টা এলাইচি। আৰু কোনোবাই যদি এলাইচিৰ গোন্ধটো ভাল নাপায় নিদিলেও হ'ব। আৰু এইখিনি মই ভালদৰে চেনিখিনি মিহলাই লৈ আছোঁ। আৰু এতিয়া ইয়াত মই দি দিম মিহলাই লোৱা কাষ্টাৰ্ডখিনি। আৰু এইখিনি দিয়াৰ পিছত কাষ্টাৰ্ডখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব লাগিব, নহ'লে তলত গোটা গোটা হৈ থাকিব। আৰু 1 মিনিটমান এনেদৰে লৰাই যেতিয়া এইখিনি অলপমান গাঢ়া টাইপ হৈ যাব তেতিয়া মই এইখিনি নমাই থ'ম।
আৰু এতিয়া মোৰ এইখিনি হৈ গ'ল, মই এইখিনি নমাই থ'ম। আৰু অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিছিলোঁ আৰু যেতিয়া অলপমান ঠাণ্ডা হ'ল তাতে মই কাটি লোৱা কল আৰু চেৰি ফলখিনি দি দিলোঁ। আপোনালোকৰ ওচৰত যদি বেলেগ কিবা ফলো থাকে আপোনালোকে দিব পাৰে, তেতিয়াহ'লে বেছি ভাল লাগে। আৰু মোৰ তাতে আজি কল আৰু চেৰি ফলে আছিল, সেইকাৰণে মই এই দুটাই দি বনালোঁ। আৰু এনেকৈ যদি অলপ সময় ফ্ৰিজত দি ঠাণ্ডা কৰি লোৱা হয় তেনেহ'লে আৰু বেছি ভাল লাগে। আৰু এতিয়া মই এইখিনি ওলালোঁ খাবৰ কাৰণে, আৰু ইয়াৰে এটা বাতি মই ফ্ৰিজত ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। হাজবেণ্ড এতিয়ালৈকে আহি পোৱা নাই, তাই আহিলে দিম। আৰু ঠাণ্ডা আৰু এতিয়া চাহ বনাই আছোঁ। হাজবেণ্ড আহি পালে আৰু তাৰ কাৰণে মই চাহ বহাই দিলোঁ। আৰু চাহখিনি হোৱালৈকে মই তাক ফ্ৰিজত থোৱা কাষ্টাৰ্ডখিনি খাবলৈ ওলাই দিলোঁ। আৰু এতিয়া ৰাতি 8:30 মান বাজিলে আৰু চাহ পানী খুৱাই বুৱাই বেটাক অলপ সময় পঢ়ালোঁ। তাৰপিছত মই আহিলোঁ পাকঘৰত ভাত বনাবলৈ। আৰু আজি ৰাতি বনাম মাছ, আৰু মই যিহেতু ভালেকেইবাৰ মাছৰ ৰেচিপি দি দিছোঁ, গতিকে আজি আৰু নেদোঁ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ধুনীয়া এটা কমেণ্টো কৰিব। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটি নতুন ব্লগত, তেতিয়ালৈকে সকলোৱে ভালে থাকক। বাই।